Hello friends, welcome back to my another new mini vlog. কি কম আৰু এতিয়া পূজা চাব যায় আছো। কেনে নটি দুখনে বা তো গাইস গমেতো পালে পূজা চাব গৈ আছো মানে আমাৰ ইয়াতে কচুবাৰীতে গৰখীয়া সভা মুহূৰ্তত চলি আছে। এয়া দেখা পাইছে নহয় মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থানৰ এনেকৈ গৰখীয়া সভা চলি আছে। 5 দিনীয়া কাৰ্যসূচী এনে 4 দিনীয়া আছিল। তো এনেকৈ আমি এদিন গ'লো। তো দেখাই পাইছে নহয় ইয়াৰ মানুহৰ ভিৰ কিন্তু যথেষ্ট। এনেকৈ মানুহৰ ভিৰৰ মাজতো এনেকৈ বৰষুণ যাক আৰম্ভ হৈ গ'ল গাইস। তো এনেকৈ আমিও অকণমান বৰষুণৰ পৰা হাত কাঢ়ি আহি কিনে ত্ৰিপালৰ তললৈ আহি এনেকৈ পাই গ'লো এই যে মেলাখন। এই মেলাত মানে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ খেলিব পাৰে। তো এইজন হৈছে গজেন্দা আৰু এইজন হৈছে আমাৰ কিশোৰ ভাই। তো এইজন আমাৰ ইন্দ্ৰজিৎ মেধি। এই সিদিনাখন ভিডিঅ'টো দিছিলোঁ দেখাই পাইছোঁ। তো এনেকৈ আমি সকলোৱে এনেকৈ অকণমান চাই লৈ মেলি কাপোৰ দোকান এখনত সোমাই গ'লোঁ। তো কাপোৰ দোকানখনত গাইজ কাপোৰ যি ধুনীয়া ধুনীয়া কাপোৰ আছিল তো অকণমান মিলাই দাম চাম মিলাই এনেকৈ আহিলোঁ। তো এনেকৈ খাই বৈ লৈ আমি ইয়াত এনেকৈ সুৰক্ষা চেফটি গীত গাই আছিলোঁ। তো এনেকৈ আমি ঘৰৰ পিনে ৰাওনা হ'লোঁ। ধন্যবাদ, জয় অসম।